আপোনালোকে আমাক হেংদাংবোৰ উলিয়াবলৈ বাধ্য নকৰিব। হেংদাং উলিয়ালে কিন্তু তেজ ওলাব, আৰু তেজ ওলালে ব্ৰহ্মপুত্ৰ ৰাঙনি হ'ব। এইটো একদম স্পষ্ট কথা, স্পষ্টতাৰে কিছুমান কথা আমি কওঁ। সেইকাৰণে আমাক কয় গুণ্ডা ডকাইত আমুক তামুক অগণতান্ত্ৰিক। অগণতান্ত্ৰিক কেনেকুৱা ধৰণৰ অগণতান্ত্ৰিক? উলংগ হৈ দুটা মানুহ ঘূৰি ফুৰে, আপোনালোকে পুলিচ দি এস্কৰ্ট দি SP DC লগাই পঠিয়াই থাকে, আৰু কাপোৰ পিন্ধি প্ৰতিবাদ কৰা মানুহবিলাক জেলত ভৰাই। হা, এটা মস্তিষ্কৰ গণ্ডগোল কাৰ হৈছে? চৰকাৰ হৈছে নে আমাৰ হৈছে? নিশ্চয়কৈ চৰকাৰ হৈছে। চৰকাৰ পগলা হৈছে ভোট বেংকৰ কাৰণে, হয় নে নহয়? কথাবিলাক এনেকুৱা। কিন্তু প্ৰতিবাদবোৰ হ'ব, প্ৰতিবাদবিলাক হ'ব। খিলঞ্জীয়াৰ স্বাৰ্থত প্ৰতিবাদ হ'ব। খিলঞ্জীয়াৰ স্বাৰ্থত ধিংকাণ্ডৰ বিৰুদ্ধে যেনেকে প্ৰতিবাদ কৰিছো, শিৱসাগৰত অনা অসমীয়া জনী। কিন্তু আপোনালোকে বীৰ লাচিত সেনাক কেতিয়াও জাতিৰ দালাল বুলি প্ৰমাণ কৰিব নোৱাৰে, নোৱাৰে আৰু নোৱাৰে। কাৰণ বীৰ লাচিত সেনা সৈনিকৰ গাত খিলঞ্জীয়াৰ তেজ আছে, জাতি মাটি ভেটিৰ শক্তি আছে। আজি মোৰ বিয়া পতা 3 বছৰ হ'ল। মই হৰ গগৈৰ লগত যিমান কাজিয়া কৰিলো, মোৰ নিজৰ মানুহজনীৰ লগতে ইমান কাজিয়া কৰি পোৱা নাই। কথাই প্ৰতি অকল হৰৰ লগতে কাজিয়া। আজি ৰাতিপুৱা 6টা বজাৰ পৰা কাজিয়া। কেলে পানী পোৱা নাই, তোৰ কাৰণে চব বৰবাদ হ'ল বুলি কৈছে আজি মোৰ ঘৰত। কিন্তু এই যে কাজিয়াবিলাক আমাৰ হৈ থাকে, এই যে কাজিয়াবোৰ হৈ থাকে, সেইকাৰণে আমি কওঁ বীৰ লাচিত সেনা এটা পৰিয়াল, পৰিয়াল আৰু পৰিয়াল। এই পৰিয়ালটো কোনোবাই ভাঙিব পাৰিব নি? নোৱাৰে। আমি এটা পৰিয়াল হয়, আৰু সেইকাৰণে আমি সদায় স্পষ্টতাৰে আজি ইয়াত ইমান এটা সুদীৰ্ঘ শোভাযাত্ৰা হ'ল। যোৰহাটৰ ইতিহাসত, অসমৰ ইতিহাসত এই শোভাযাত্ৰাৰ নাম লিখা থাকিব। কিন্তু কাকোতো আমি পইচা দিব নাই। প্ৰত্যেক জিলা সমিতি, প্ৰত্যেক সৈনিকে নিজে কষ্ট কৰি নিজৰ গাঁঠিৰ ধন ভাঙি আহিছে। কিয় আহিছে? পৰিয়ালৰ মানুহবোৰ লগ হম, আৰু অনা অসমীয়া আৰু বাংলাদেশীক এটা কথা কম, আমি একত্ৰিত, তহঁতি হুঁচিয়াৰ, হুঁচিয়াৰ আৰু হুঁচিয়াৰ। আমি চবকে হুঁচিয়াৰ কৰি দিবলৈ ইয়াত একত্ৰিত হৈছো। আমি চবকে হুঁচিয়াৰ কৰি দিবলৈ একত্ৰিত হৈছো। এতিয়া কিছুমান মানুহে কয় বীৰ লাচিত সেনাই পইচা তোলে, পইচা তোলে। পইচা কোনে তোলে? বীৰ লাচিত সেনাই টেক্স লয়, টেক্স দিব লাগিব। ইয়াত আছ, ইয়াত আছ, পইচা দিব লাগিব। তাতকে আৰু বেলেগ কথা কিবা আছে নি? নাই নহয়। ইয়াত আহি কোটি কোটি টকা ৰাজস্থান, বিহাৰৰ পৰা, বাংলাদেশৰ পৰা আহি ঘটিছ, জাতীয় অনুষ্ঠানৰ নামত পইচা দিব লাগিব, লাগিব, লাগিব। চিধা চিধি কথা। ইয়াত আৰু আদৰেৰে, সাদৰেৰে, বিনম্ৰেৰে এইবোৰ কথা নাই নহয়, দিব লাগিব ইয়াত আছো, হয় নহয়? সেইকাৰণে চান্দা শব্দটো বন্ধ কৰি দিলো অসমত। টেক্স, টেক্স আৰু টেক্স দিব লাগিব, হয় নে নহয়? এইখন অসম আমি বনাম, স্বাভিমানেৰে জীয়াই থকা অসম বনাম। 2016 চনত আজি মোক ইয়াত দায়িত্ব দিছিলে ৰঞ্জু দাই যে তই শোভাযাত্ৰাটো উদ্বোধন কৰিবি। মই কিয় নকৰিলো জানেনে? আজি মই আবেগিক হলো। 2016 চনত শিৱসাগৰত মোৰ দেউতাই বীৰ লাচিত সেনাৰ প্ৰথম শোভাযাত্ৰাটো উদ্বোধন কৰিছিলে। যিহেতু মই মোৰ দেউতাৰ সমপৰ্যায় হ'ব নোৱাৰো, মই সেইকাৰণে আজি শোভাযাত্ৰাটো উদ্বোধন নকৰিলো। কিন্তু আজি যদি দেউতাই ওপৰৰ পৰা চাই আছে, আজি অন্ততঃ গৌৰৱেৰে ক'ব পাৰিছে যে যিটো সত্তাৰ হাতত মই মোৰ ল'ৰাক এৰি থৈ আহিছিলো, অকল মোৰ ল'ৰাই সুৰক্ষিত নহয়, সমগ্ৰ খিলঞ্জীয়া সত্তা সুৰক্ষিত, খিলঞ্জীয়া সত্তা সুৰক্ষিত, খিলঞ্জীয়া সত্তা সুৰক্ষিত। আৰু এটা কাম আমি কৰিব লাগিব, প্ৰত্যেক সৈনিকে। ভীমকাণ্ড আৰু শিৱসাগৰ কাণ্ড, দুইটা কাণ্ডত দুজনী ছোৱালীৰ শ্লীলতা হানি হ'ল। আমি অন্ততঃ প্ৰত্যেক আঞ্চলিক, প্ৰত্যেক শাখা সমিতিয়ে নিজৰ অঞ্চলটোত আমি এনেকুৱা এটা প্ৰভাৱ বিস্তাৰ কৰিব লাগিব, যদি কেতিয়াবা ৰাতি 12টা বজাতো ছোৱালীজনী বাছৰ পৰা নামে, মাক আৰু দেউতাক যাতে নিশ্চিন্তভাৱে ঘৰত শুই থাকিব পাৰে। যদি ছোৱালীজনীয়ে কয় দেউতা, মা মোৰ ভয় লাগিছে, মই অকলে কেনেকে যাম? তই ভয় নকৰিবি মাজনী, বীৰ লাচিত সেনাৰ দাদাকেইটা আছে, তোৰ গাত কোনো হাত দিব নোৱাৰে, নোৱাৰে আৰু নোৱাৰে। এইটো আমি নিৰাপত্তা আমাৰ খিলঞ্জীয়া বাই ভনীসকলক দিব লাগিব, আৰু আমি দিব পাৰিম। মোৰ বিশ্বাস আছে, পাৰিম নে? পাৰিম। সেইকাৰণে আমি কওঁ যে হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়, আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইখিনিকে কলো। আৰু বীৰ লাচিত সেনাই আমাক যিমান দিছে, বীৰ লাচিত সেনাই আমাক যিখিনি পৰ্যায় দিছে,
আমি যাতে বীৰ লাচিত সেনাৰ জৰিয়তে জাতিটোক সেইখিনি বস্তু ঘূৰাই দিব পাৰো তাকে ভগৱন্তৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত সকলোৰে ওচৰতে প্ৰাৰ্থনা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় অসম